পোনপ্ৰথমেতো সকলো ৰাইজলৈ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। বিভিন্ন সমস্যাৰ মাজেৰেও আমি সদায় আমি অসমবাসী হৈ যেতিয়া আমি পনীৰো আছে নেকি অঁ যিমান সমস্যা হ'লেও যিমান বিপদত পৰিলেও আমি মাঘৰ বিহু পাতিবলৈ কেতিয়াও নাপাহৰোঁ আমি। আজি আমাৰ মাঘ বিহু উদযাপন কৰাৰ লগতে এটা মানে বিৰাট এটা খেল এটা পাতি থকা হৈছে। তাৰমানে খেলটোত আমি লটাৰী খেল বুলি ক'ব লাগিব ন? লটাৰী খেলে হয়, লটাৰী ভোগালীৰ বিষয়ে আমি ভোগালী এসাঁজৰ বিষয়ে আমি লটাৰী এখন পাতিলোঁ। সেই লটাৰী আমি আৰম্ভ কৰিব ওলাইছোঁ। আপোনালোকে সকলোৱে ভোগালী প্ৰেমিকসকলে আপোনালোকে আমাক চাই থাকক। আমি খেল আৰম্ভ কৰিব ওলাইছোঁ। সকলো ৰাইজৰ লগতে আমি ভাত এসাঁজ খাম ধুনীয়াকৈ। হয়, আমিতো বহুত ভাত পানী আমি সদায় খায়ে থাকোঁ ঘৰত, কিন্তু আমি সকলো ৰাইজৰ লগত খোৱা তৃপ্তিটো বৰ বেলেগ। তাৰমানে বিৰাট এটা মিঠা লাগি যায়। মানে আমাৰ লোকেল হিচাপে আমি দেশী গাহৰি আমি লওঁ। প্ৰত্যেক বছৰে খাওঁ, আজি বুলি নহয়, আজি এই বছৰ বুলি নহয়। আমাৰ প্ৰত্যেক বছৰে আমি আজি 1 কুইণ্টেল 10 কেজি গাহৰি আমি উঠাই আমি 3টা গাহৰি লৈ আমি আজি ভোগালী বিহুটো আৰম্ভ কৰিছোঁ। আমি ঠিক আছে, ধন্যবাদ। হয়, তো সকলো ৰাইজলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। আৰু অলপ সময়ৰ পাছতে আমাৰ এই পথাৰখনতে পূৰা গাঁৱৰ মানুহ আহি ইয়াতে ভোজ খাব আৰু লগতে আমি গোটেই ৰাতি বিহু উদযাপন কৰিব। বিভিন্ন ধৰণৰ গীত মাত ডেকাবিলাকৰ গীত মাত ঢোল খোল বজাই আজি গোটেই ৰাতিটো পাৰ কৰিম। আৰু কালি একেবাৰে পুৱা সূৰ্য পোহৰ নোলোৱাৰ আগতেই আমি ভেলাঘৰ জ্বলাম, চাংঘৰখন জ্বলাম আৰু মেজি জ্বলাম ধুনীয়াকৈ। কিন্তু তাতো বহুত নিয়ম আছে। সেই নিয়ম মতে আমি গোটেইখিনি গোটেই গাঁওখন ঘূৰি আমি দাহ কৰি তাৰপাছতে লটাৰী খেলত আমি চাইকেল ইফালে আমি আৰম্ভ কৰিছোঁ। আমাৰ 20 টকীয়া খেল ভোগালী এসাঁজৰ আমি সকলোকে মনোৰঞ্জন কৰিব। ভোগালী এসাঁজৰ কাৰণে আমি এখন লটাৰী খেল পাতিলোঁ। সেই লটাৰী খেলখন আমি আৰম্ভ কৰিব বিচাৰিছোঁ এতিয়া। মানে ভাগ্য পৰীক্ষা আৰু 20 টকাত আমি এখন চাইকেল দিছোঁ। 20 টকাত আমি এটা গাহৰি পোৱালি দিছোঁ। আমাৰ ট্ৰাইবেল 4,400 টকা গাহৰি পোৱালি আমি 20 টকাৰ বিনিময়ত আপোনালোকে পাব 4,400 টকাৰ গাহৰি পোৱালি। আৰু 20 টকাৰ বিনিময়ত পাব আপোনালোকে আমি 5,000 টকাৰ চাইকেল। আৰু লগতে দিছোঁ আমি চাদৰ মেখেলা 2,500 টকীয়া চাদৰ মেখেলা দিছোঁ মহিলাসকলৰ কাৰণে। আৰু লগতে দিছোঁ আমি চাইনিজ কম্বল এখন দিছোঁ আমি 1,800 টকীয়া। লগতে সকলোৰ কাৰণে সুবিধাটো আমি কৰি আমাৰ কোনো পৰা লাভৰ কোনো নাই। আমি এখন খেল পাতিছোঁ যে ভোগালী এসাঁজৰ, সেই ভোগালী এসাঁজৰ বাবে আজি আমি খেলখন আৰম্ভ কৰিব বিচাৰিছোঁ। আমি অলপ সময় পিছতে 10টা প্ৰায় বছৰ অলপ পিছতে আমি আৰম্ভ কৰিবলৈ অনুষ্ঠান দেখুৱাব আমাৰ কেমেৰা পাৰ্চনে আমাৰ দেখুৱাব অলপ কিয় নাই দেখুৱাম। থেংক ইউ।
ৰাইজে বুজি নাপায় ন টুকুৰা কম পৰিলে ক'ব লাষ্টত মাংস 2 কিলোকৈ বিলাৱা হৈছে আমাৰ অঁ আৰু ঘৰৰ খাবলৈ কাৰণে ৰাইজৰ নহয় বুলিও মোটামুটি 1 কুইণ্টেল 30 কেজি মান ৰাখিছোঁ খাবলৈ কাৰণে তিনিটা গাহৰি আছিলে ঘৰে প্ৰতি 2 কেজিকৈ দিয়া আছে ঠিকে আছে তিলু টপ 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 নহয় মাছৰ কাৰণে বনাইছোঁ বৰ্তমান ভোগালী বিহু টপ টপ গাহৰি নোখোৱাই মাছ খায় অঁ মাছ কমেও 60 কিলো আনিছোঁ 60 কিলো 60 কিলো অঁ হেপী ভোগালী বিহু অঁ পাব দিব কোৱা আকৌ কিবা এটা ৰাইজক হেপী ভোগালী বিহু ৰাইজসকলে চবেই মানে এটাই বাট চাই আছে ভাত কেতিয়া হ'ব ভাত কেতিয়া হ'ব সকলোৰে মানে ভাতটো আমি সদায় খাই থাকোঁ কিন্তু সকলো ৰাইজৰ লগত মিলি এসাঁজ খোৱাটো বৰ এটা ভাগ্যৰ কথা বহুত দূৰ দূৰণিৰ পৰা ৰাইজসকল বিভিন্ন ধৰণৰ কামত বিজি হৈ থাকে কিন্তু আজি ভোগালীৰ বিহুটোৰ সময় যেনেকুৱা হ'লেও সময় অকণমান উলিয়াই পিনে চবৰ লগতে ৰাইজৰ লগত ভাত পানী খাই বিৰাট এটা ভাল লাগে আৰু ন আৰু আমাৰ নগৰীয়া গাঁৱৰ সভাপতি মহোদয় ৰিংকু মেচ মোৰ বন্ধুৱে হয় আৰু এইটো এতিয়া শুই উঠি পেলাই এতিয়া আহিছে এইটো আমাৰ ছাৰ হেপী বিহু নাচি দে কয় এবাৰ নাচি